উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰৰ পৰা দিখৌ দিচাঙলৈ ৩৫খন জিলা, হাজাৰ হাজাৰ মানুহ, হাজাৰ হাজাৰ গৃহহীন পৰিয়াল। প্ৰতিটো নিশাই যেতিয়াই বৰষুণ পৰে, অসমৰ মানুহৰ টোপনি নাহে, কাৰণ তেওঁলোকে ভাবে যে ৰাতিটোৰ ভিতৰতে নদীৰ পানীয়ে তেওঁলোকৰ সপোনবোৰ উটুৱাই লৈ যাব। কিন্তু প্ৰশ্ন হয় যে মহাকাশলৈ ৰকেট পঠোৱাৰ দিনত এতিয়াও বানপানীৰ সমস্যাৰ সমাধান কিয় এতিয়াও ওলোৱা নাই? চৰকাৰ আৰু ছিষ্টেম এতিয়াও কিয় প্ৰতি বছৰে ফ্লপ হয়? নমস্কাৰ, মই গোবিন্দ। আজি আমি এই ভিডিঅ'টোত এই তিতা সত্যটো ফহিয়াই বুজিবলৈ চেষ্টা কৰিম। শেহতীয়া খবৰ অনুসৰি শৰাইঘাট, যোৰহাট আৰু চৰাইদেউৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ অধিকাংশ জিলাতেই বানপানীয়ে ভয়াৱহ ৰূপ লৈছে। দিখৌ আৰু দিচাঙৰ নদীৰ পানী উপচি পৰাত কেইবাটাও নতুনকৈ মথাউৰি ভাঙিছে। NDRF, সেনা আৰু স্থানীয় ৰাইজে মিলি দিন-ৰাতি একাকাৰ কৰি উদ্ধাৰ অভিযান চলাইছে। আৰু চৰকাৰেও ৰিলিফ কেম্প খুলিছে, চাউল-দাইল বিতৰণ কৰিছে। কিন্তু এই চাউল-দাইল বিতৰণে জানো স্থায়ী সমাধান? মানুহে ভাবে যে বানপানীৰ প্ৰধান কাৰণ হৈছে বৰষুণ, কিন্তু ই আধাহে সত্য। ইয়াৰ প্ৰকৃত তিনিটা কাৰণ হৈছে মাটিৰ মথাউৰি। অৰ্থাৎ আমাৰ গোটেই মথাউৰিবোৰ প্ৰায় 50-60 বছৰ পুৰণি। প্ৰতি বছৰে কোটি কোটি টকা মথাউৰিৰ মেৰামতিৰ নামত খৰচ কৰা হয়। কিন্তু আকৌ সেই প্ৰতি বছৰে একেই ছবি। আৰু 2 নম্বৰতে হৈছে আমাৰ নদীসমূহৰ তলিসমূহ বাম হৈ পৰা। পাহাৰৰ পৰা মাটি আৰু পলস আহি ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনদীসমূহৰ তলিসমূহ একেবাৰে বাম কৰি পেলাইছে। ফলত অলপ বৰষুণ হ'লে বা অলপ পানী হ'লে নদীসমূহৰ পানীবোৰ উফন্দি উঠে। আৰু 3 নম্বৰ কাৰণ হৈছে অসম আৰু চীন কাৰক। চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত ডাঙৰ ডাঙৰ ডেম সাজি আছে আৰু আমাৰ পাহাৰবোৰত অবৈধ গছ-গছনি কটাৰ বাবে এই সমস্যাৰ সমাধান অধিক জটিল হৈ পৰিছে। চীন, নেদাৰলেণ্ড আৰু ভিয়েটনামৰ দৰে দেশবোৰে যদি বানপানী কণ্ট্ৰল কৰিব পাৰে, অসমে কিয় নোৱাৰে? বিশেষজ্ঞসকলৰ মতে কেৱল মাটিৰ মথাউৰিৰে নহ'ব, নদীসমূহৰ তলিসমূহ খান্দি গভীৰ কৰা অত্যন্ত প্ৰয়োজনীয়। আৰু এই মাটিৰ মথাউৰিৰ সলনি স্মাৰ্ট কনক্ৰিট এম্বেংকমেণ্ট সাজিব লাগিব। আৰু অত্যন্ত প্ৰয়োজনীয় কথাটো হৈছে বানপানী আৰু গৰাখহনীয়া এই সমস্যাটো নেশ্যনেল ডিজাষ্টাৰ বা ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি তাৰ বাবে পৰিকল্পিত বাজেট দিব লাগিব। এতিয়া অসমৰ বানপীড়িত লোকসকলক কেৱল এখন তিৰপাল বা কেৱল এমুঠি সাহায্যৰে প্ৰয়োজন নহয়, তেওঁলোকক প্ৰয়োজন হৈছে এটা স্থায়ী সমাধানৰ বা স্থায়ী সুৰক্ষাৰ। আপোনাৰ কি মতামত? চৰকাৰে সঁচাকৈয়ে এই সমস্যাটোৰ স্থায়ী সমাধান কৰিব বিচাৰেনে? নে ইয়াৰ আঁৰত কিবা ৰাজনীতি? তলত কমেণ্ট কৰি আপোনাৰ মতামত জনাব। আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৰে ওচৰলৈ, যাতে এই সচেতনতা যায়। আৰু এনেকুৱা স্পষ্ট বিশ্লেষণৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।